Khulumbai. My name is Miss Puspanjali Basumatari and I'm from Kosugao. I have completed my degree. सर मेरा प्रश्न आपसे ये है सर क्या आपको लगता है कि आप हमारे बीटीआर में शांति स्थापित कर दी है सर यदि आपको लगता है तो आपको इस शांति स्थापित करने में किस तरह की कठिनाइयों का सामना करना पड़ा थैंक यू शांति के बारे में शांतिर कथा खुदिसे माने ताई केनेকৈ शांतिर कथा भाविले बा करिले शांति केनेকৈ आनिब पारा जाय মই এইটো কথা কব লাগিলে অলপমান আগৰ পৰা কম যে অশান্তিটো মই ঘৰতে দেখিছো ফাৰ্স্ট ডোমেস্টিক ভায়োলেন্স আমাৰ মই যত জন্ম পাইছো এই গাঁৱত প্ৰায় 50% অৰ এবভ ফ্যামিলিত ডোমেস্টিক ভায়োলেন্স হৈছিল মই কৈ আছো 1970s অৰ কথা 1970s অত প্ৰায় 50% ফ্যামিলি ডোমেস্টিক ভায়োলেন্স হোৱা আছিল আৰু তাত ফার্স্ট মই ভায়োলেন্স বুলি কলে ডোমেস্টিক ভায়োলেন্স দেখিছো আৰু ডোমেস্টিক ভায়োলেন্স হলে ঘৰত যদি কেতিয়াবা মাক দেউতাকৰ কাজিয়া হয় তেতিয়া শিশুবিলাকৰ বিয়াৰ বিপদ হয় মাকৰ লগত থাকিম না দেউতাকৰ লগত থাকিম তেনেকুৱা এটা বিপদ হয় আৰু ভায়োলেন্সটো লৰা ছোৱালীয়ে ঘৰতে শিকে যেটো ঘৰত ভায়োলেন্স আছে সেই ঘৰতে লৰা ছোৱালীয়ে ভায়োলেন্স শিকে নহলে ডাঙৰ হৈ ইও ভায়োলেন্সটো না জানে এতিয়া যেতিয়া মই ঘৰত ভায়োলেন্স দেখিলো গাঁৱত ভায়োলেন্স দেখিলো অলপ দূৰত আহি লাৰ্জাৰ মানে এটা এৰিয়াত ভায়োলেন্স দেখিলো আৰু গোটেই পৃথিৱীখনত কবাত নহয় কবাত ভায়োলেন্স হৈ আছে আৰু এই ভায়োলেন্সত এটা ভালনাৰেবল সেকশনৰ মানুহে সদায় সাফাৰ হয় দে আৰ উইমেনস দে আৰ চিলড্ৰেনস আৰু গৰীব মানুহ যেতিয়া কবাত এটা গণ্ডগোল হয় তেতিয়া এক মাহৰ কাৰণে 15 দিনৰ কাৰণে বজাৰ বিলাক বন্ধ হৈ যায় তো তেতিয়া গৰীব মানুহ বিলাক দৈনন্দিন হাজিৰা কৰি জিবিলাক খায় তেখেত সকলৰ অৱস্থা বহুত বেয়া হয় কোনোবা কল বইল কৰি খায় কোনোবা কচু বইল কৰি খায় মই তেনেকাও দেখিছো আৰু নখুৱাকে 3 দিন 4 দিন থকা পৰিয়ালো মই দেখিছো সো হিটো আমাৰ কাৰণে খুব মানে দুখ লাগা মই নিজৰ যত আছিলো তাত ওচৰতে মই দেখিছো যে এটা পৰিয়াল মানে প্ৰায় 10 দিন বন্ধ হৈ আছে অসম বন্ধ হৈ আছিল মই হিটো বিফৰ 2000 ৰ কথা কৈ আছো কলেজত পঢ়ি থকা সময়ত এটা পৰিয়ালৰ 3 দিন মানে ভাত খোৱা নাই তেতিয়া মই শিশুটোক দেখি প্লাই খুদিলো মোৰ ওচৰতে ময়ো কলেজত পঢ়ি আছো ঘৰ ভাড়া লৈ আছো ময়ো শিশুটো মানে বহুত দুৰ্বল দেখিছো মই গধূলি সময়ত ঘৰত আহিছো মই খুদিছো যে তোমাৰ কি হৈছে তো কৈছে যে ভাত খাবলৈ পোৱা নাই তো মই শিশুক খুদিলো যে কিমান দিন হ'ল তো হি মানে কলে এদিন হৈছে বুলি কিন্তু মই পিছত ওচৰৰ মানুহ খুদিলো যে 3 দিন হৈছে মাক দেউতাকে নখুৱা 3 দিন হৈছে বাচ্চাটো হে একদিন হৈছে তো তেতিয়া মৰতাটো ইমান নাই কলেজত পঢ়া আছিল তো অলপমান চাউল আছিল মই হঠাৎ যাই ফ্লাই দি আহিলো কিন্তু মোৰ বড় মানুহ নহয় বেলেগ জনগোষ্ঠী বাট ইহতে কলে যে তুমি কি খাবা তোমাৰটো নালাগে মই কলো যে মোৰ বহুত আছে আপোনালোকে ৰাখক বুলি প্লাই তো এই কথাটো মোৰ জীৱনত এটা ডাঙৰ লেসন দিলে যে অসম বন্ধ ভাৰত বন্ধ হলে দীঘলীয়া সময় বন্ধ হলে গৰীব মানুহৰ বহুত কষ্ট হয় যেতিয়া কবাত ভায়োলেন্স হয় আমাৰ মহিলাসকলে বহুত মানে অশান্তি হৈ যায় আৰু পুলিশ আৰ্মি অপাৰেশন কিবা কিবি তো এইবিলাকৰ কাৰণে আমাৰ সমাজখন বহুত কষ্ট পালে হয় আমি এটা ডাঙৰ এটা টাৰ্গেট কৰি মুভমেন্ট কৰিছো ৰেভলিউশন কৰিছো বাট এই মুভমেন্ট আৰু ৰেভলিউশনৰ তৰিকা বা ইয়াৰ ওয়ে ইটো বেলেগ বেলেগ হ'ব পাৰে তো হি কাৰণে এটা সময় আছিল গোটেই পৃথিৱীতখনতে আৰ্মছ ৰেভলিউশন হৈছিল গোটেই পৃথিৱীতখনতে মুভমেন্ট হৈছিল এতিয়া লাহে লাহে মহাত্মা গান্ধীৰ যেটো আইডিওলজি তেখেতৰ যেটো মানে নন ভায়োলেন্স যেটো পন্থা ইটুকে পৃথিৱীৰ মানুহে একসেপ্ট কৰিলে আৰু তেতিয়া দেখিলো যে আমাৰ বড়োলেণ্ডত আৰু যিমান দীঘল প্ৰবলেম হৈ থাকিব ডিস্টার্ব এৰিয়া হৈ থাকিব আনৰেস হৈ থাকিব আমাৰ ইয়াত শান্তি নাহিলে শিক্ষাটো আমি পিছুৱাই যাম অৰ্থনৈতিকভাৱে পিছুৱাই যাম সামাজিকভাৱে আমাৰ বেয়া অৱস্থা হ'ব এই কথাবিলাক আমাক বহুত সময় খুব দিয়া নাছিলে ভালকে খাব দিয়া নাছিলে বড়োলেণ্ডত আমি ভাতৃঘাতী সংঘৰ্ষও দেখিছো ব্ৰাদাৰ্ছৰ মাজত মাৰামাৰি হোৱা বহুত টাইম ৰিপিটেড 3-4 বাৰ আমাৰ নিজৰ ভাই ককাইৰ মাজত মাৰামাৰি হৈছে এই সময়ত আমি দাদাৰ হম না ভাইৰ হম বহুত বিপদত পৰে
গতিকে 30 ইয়াৰ্ছ কণ্টিনিউ বড়োলেণ্ড অঞ্চলটো যেতিয়া আমাৰ ডিষ্টাৰ্ব এৰিয়া হৈ থাকিল এই সময়ত পৃথিৱীত যি ডেভেলপমেণ্ট হৈছে এইটো আমি ভাবিবলৈ পৰা নাই আৰু এডুকেশ্যনটো এনেকুৱা নহয় কি আমি 50 বছৰ পিছত কৰিম আমি বহুত পিছ পৰি যাম অৰ্থনীতিটো এনেকুৱা নহয় কি আমি 100 বছৰ পিছত আমি আৰম্ভ কৰিম আমি বহুত পিছ পৰি যাম এটা পৃথিৱীত মিনিট সেকেন্ড ঘণ্টাত বহুত ডেভেলপ হৈ আছে আৰু এই গোটেই প্ৰক্ৰিয়াৰ পৰা আমি বাদ পৰি যাম আমি পিছ পৰি যাম এইটো ভাবি পেলাই আমি চিন্তা কৰিলো যে বড়োলেণ্ডত শান্তি আনিব লাগে সেকেন্ড অক্টোবৰ 2009 আমি চিৰাঙত প্লেস কৰিছিলো যে বড়োলেণ্ডখন ইলিগেল ওয়েপন এণ্ড ভাইলেন্স ফ্ৰী কৰিব লাগে আৰু 10 ইয়াৰ্ছ কণ্টিনিউ কাম কৰিছো বিভিন্ন সেকশনৰ লগত কথা পাতিছো আৰু যিকিনো কাম যদি হাৰ্ডলি আমি চেষ্টা কৰা যায় সবৰ লগত অনেষ্টলি কথা পাতা যায় কাম কৰা যায় সবে সত্যমেৱ জয়তে সত্য সদায় জয় হয় এই কাৰণে আমি 2020 যেটো পিস একৰ্ড হল এই পিস একৰ্ডত বড়োলেণ্ডৰ বড়োসকলৰ আৰ্মছ গ্ৰুপ বিলাকে 100% মেইন ষ্ট্ৰীমত আহি গল তথাপিতো কোনোবা এটা এৰিয়া যদি 30-40 ইয়াৰ ডিস্টার্ব এরিয়া বা আর্মস এক্টিভিটি চলি থাকে তাত এটা গান কালচার ডেভেলপ হয় আমি ভয় করিলো পিছত আমার লৰাবিলাক অস্ত্ৰ নলোৱাকে থাকিব নোৱাৰে নেকি এটা সময়ত এনেকা হল মদ খাব নাপালিও পিস্তল লগাই দিয়ে এনেকা হল ছোৱালী মোক লাগে বুলিও পিস্তল দেখায় যে এই ছোৱালীটো মই বিয়া পাতিম ইয়াতকে আৰু ওৰ্স কন্ডিশন হ'ব নোৱাৰে আমাৰ অঞ্চল বিলাকতো তেনেকা হৈছিল যদি আমাৰ অঞ্চল এনেকা হৈছে আমি কংগো বিলাকত আফ্ৰিকান কান্ট্ৰিজ বিলাকত যত আদি মানে বিভিন্ন এই সাউথ ইষ্ট এছিয়াস কান্ট্ৰি বিলাকত ইমান বছৰ আৰ্মস এক্টিভিটি হৈ আছে সেই বিলাকত মানুহ কেনেকৈ জিয়ে আছে ইহঁতৰ কিতাপ বিলাক পঢ়িলে ষ্টৰী বিলাক পঢ়িলে আমি গম পাওঁ গতিকে আমাৰ সব খেক হৈ যোৱাৰ আগতে বড়োলেণ্ডখন আৰ্মস ফ্ৰী কৰিব লাগে বুলি উত্তৰ পূৰ্বাঞ্চলত ফাৰ্ষ্ট ইলিগেল ওয়েপন এণ্ড ভাইলেন্স ফ্ৰী সোসাইটি লাগে বুলি আমিয়ে প্ৰথম আৱাজ উঠাইছিলো ইন 2009 তেতিয়া কোনো আৱাজ উঠোৱা নাছিলে ইভেন মোক সেই সময়ত ক্ৰিটিসাইজ কৰিছিলে যে এনেকুৱা ডিসক্ৰিমিনেটেড ডিপ্ৰাইভ নেগলেক্টেড কমিউনিটিৰ পৰা আহি তুমি কেনেকৈ এনেকা কথা ক'ব পাৰা ওহাকালি আৰু যদি আন্দোলন কৰিব লগা হয় ওহাকালি যদি আৰু অস্ত্ৰ ধৰিব লগা হয় তেনেহলে ইয়াৰ কাৰণে তুমিয়ে দায় হ'ব কাৰণ উত্তৰ পূৰ্বাঞ্চলত নাগালেণ্ডত অস্ত্ৰ চলি আছে মণিপুৰত অস্ত্ৰ চলি আছে বেলেগ বেলেগ ঠাইত অস্ত্ৰৰ মানে মুভমেন্ট চলি আছে তো বড়োলেণ্ডটো কেনেকৈ এনেকৈ ক'ব পাৰে আজি আপুনি দেখিছে যে বড়োলেণ্ডত বড়োসকলৰ আৰ্মস গ্ৰুপ মেইন ষ্ট্ৰীমত আহাৰ পিছত আদিবাসীসকলৰ যিমান আৰ্মস গ্ৰুপ আছে মেইন ষ্ট্ৰীমত আহিল গোৰ্খাৰ এটা গ্ৰুপ আছিল মেইন ষ্ট্ৰীমত আহিল কিন্তু যাৰ আৰ্মস আছে আজিৰ তাৰিখত আৰ্মস টু গভৰ্ণমেণ্টৰ হাতত আছে পুলিচ আৰ্মিটাত আছে ওকে ইটো ৰুলৰ মাজত আছে কিন্তু ৰুলৰ বাহিৰত যিখিনি আৰ্মস আছে ইটো ইহঁতৰ কাৰণে বিৰাট ডেঞ্জাৰ আপুনি দেখিছে 2 বছৰ আগৰ পৰা মণিপুৰত দুটা কমিউনিটিৰ মাজত ফাইট হৈছে কুকি এণ্ড মেইটে তাত আৰ্মস ইউজ হৈছে আৰ্মস ইউজ নহৰা হলে ইমান মানুহ নমৰিলেহেঁতেন নাগালেণ্ডত পুৰা আৰ্মস দি ভৰি পৰি আছে ঈশ্বৰে নকৰক যে ইহঁতৰ কালি যদি কিবা গণ্ডগোল হ'ব লাগে কিমান মানুহ মৰিব কিন্তু বড়োলেণ্ডত উই আৰ সেফ আমাৰ এটা ভাল অৱস্থা আমাৰ ল'ৰা ছোৱালী এতিয়া ইউপিএসসি দিছে নিট দিছে জেডব্লিউ দিছে আমাৰ ল'ৰা ছোৱালী বক্সিং খেলিছে ফুটবল খেলিছে অৰ্পণা নাৰ্জাৰী ফুটবলৰ কেপ্টেইন হৈ গৈছে বহুত আমি লাহে লাহে ডেভেলপমেন্ট ট্ৰেকত আহি গৈছো তো সেই কাৰণে ইটো নট অনলি মি ইটো কমন পিপলৰ প্ৰেয়াৰ আছিলে সব কমন পিপল অল দ্য মাদাৰ্স ইন বড়োলেণ্ড সবে প্ৰাৰ্থনা কৰি আছিলে কি আমাক শান্তি লাগে ফাৰ্মাৰ বিলাকে প্ৰাৰ্থনা কৰি আছিলে ইউথ বিলাকৰ ফিউচাৰটো মানে আনসার্টেন হৈ গৈছিলে সবে প্ৰাৰ্থনা কৰি আছিলে সবে প্ৰেয়াৰ কৰি আছিলে যে শান্তি লাগে এই প্ৰেয়াৰ কৰা কথাটোকে ময়ো প্ৰেয়াৰ কৰিছিলো 2009 ৰ পৰা বা তাৰ আগৰ পৰা যে বড়োলেণ্ডত শান্তি লাগে এতিয়া ঈশ্বৰেও শুনিছে মানুহবিলাকো শুনিছে বড়োলেণ্ডত শান্তি আহিল কিন্তু মোৰ এটা ভয় আছে কি হাউ লং এই শান্তিটো আমি সাস্টেইন কৰিব পাৰিম কাৰণ মণিপুৰতো 15 বছৰ আগত শান্তি আহিছিল 15 পিছৰ পিছত আকৌ অশান্তি হ'ল এই কাৰণে আমি বড়োলেণ্ডত হ্যাপিনেস মিশন কৰিছো হ্যাপিনেস মিশনত অল কমিউনিটি লিডাৰ বিলাকক আমি ট্ৰেইন কৰিছো উইমেন সকলক আমি ট্ৰেইন কৰিছো কাৰণ ওমেন সকলে আমাৰ পিছৰ এটা ৰূপ হয় মহিলা সকলে সদায় শান্তি বিচাৰে ব্যালেন্স সোসাইটিক ব্যালেন্স কৰে বহুত ধৈৰ্য ধৰিব পাৰে তো সেই কাৰণে আমি মহিলা লিডাৰ বিলাকক ট্ৰেইন কৰিছো হ্যাপিনেস মিশনৰ আন্ডাৰত আৰু এই হ্যাপিনেস মিশনটো আমাৰ 3 বছৰত বহুত আগলৈ আহি গল যোৱা বছৰ আমি ইন্টাৰনেশনাল ডে অফ পিস আমি অবজাৰ্ভ কৰিছো গভৰ্ণৰ আহিছিলে
তেনেকা বহুত ডাঙৰ ডাঙৰ প্ৰগ্ৰাম বড়োলেণ্ডত হৈ গৈছে আৰু এই বছৰ এই আমাৰ যেটো হ্যাপিনেস মিশন কাম কৰাটো ভাল পাই মুখ্যমন্ত্ৰী ডাঙৰীয়াই বড়োলেণ্ড হ্যাপিনেস মিশনত 10 কোটি টকা দিছে আমাক চৰকাৰত যাহাতে আমি আৰু আগুৱাই লৈ যাব পাৰে এতিয়া ভাৰতৰ গৃহমন্ত্ৰী প্ৰধানমন্ত্ৰী ভাৰতৰ বহুত লিডাৰ বিলাকে জানে যে ভাৰতত এটা অঞ্চল ইচ্ছা কৰিয়ে পিছ কৰিছে হিটো হল বড়োলেণ্ড অঞ্চল আৰু ইয়াৰ কাৰণে উই আৰ অলৱেজ গ্ৰেটফুল টু প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী জি আমি সদায় আভাৰী মানে আমাৰ গৃহমন্ত্ৰী অমিত শাহজি আৰু এই গুটি প্ৰক্ৰিয়াত আমাক একদম ওচৰৰ পৰা সাপোৰ্ট দিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া 2020 ৰ পিছতো আমাৰ উগ্ৰপন্থী ওলাইছিলে তিনিটাকৈ উগ্ৰপন্থী ওলাব বিচাৰিছিলে এবাৰ মানে ইফালে জংগলত কেজনমান লৰা গল 20-25 জন আকৌ নতুন বনাব হিটো আমি বুজাই আজাই ঘৰলৈ আনিলো আৰু সেকেন্ড টাইম মাছবাটৰ ফালে জংগলত আৰু এটা গ্ৰুপ গুছি গল হিটোকো আমি বুজাই আজাই আনিলো মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰল ললে আমাৰ আগৰ ডিজিপি জিপি সিং ডাঙৰীয়া ৰল ললে আমি সবে মিলিলো আৰু এটা গ্ৰুপ ওলালে মানে আমাৰ মাজত মানে জংগলত যাব বিচাৰিলে ইহতকো আমি আনিলো আৰু আজি ইমান সুন্দৰ হৈ গল যে এনআইএ কেছ বিলাকো আমাক গৃহমন্ত্ৰীয়ে ভাৰত চৰকাৰৰ পৰা ৰিটাৰ্ণ দিলে 54 এনআইএ কেছ হিটো আমি খতম মানে কি কয় বেল দিবলৈ পাবলৈ সক্ষম হৈছো সিবিআইৰ কেছটোকো আমি মাথা মাৰি আছো ইটো যাতে শেষ কৰিব পাৰে গতিকে বড়োলেণ্ড ক্যান বি এ মডেল অফ পিস ফৰ এন্টায়াৰ কান্ট্ৰি এক্সাম্পল অফ মানে পিস বিল্ডিং কান্ট্ৰিত হ'ব পাৰে ইটোকে আমি চাই আছো থ্যাংক ইউ